बाङालि फारानि मरेल पुलिसिं जाथायनि हेंथायै सुवाकपुर पुलिस थाना मोखाङाव सोमावसारदों। दायनिगिरिखौ थाबैनो हमनांगौनि दाबि दैखांदों दोलो आफादफोरा। बाङालि फारायाव सोमजिनाय मरेल पुलिसिं जाथायजों लोब्बा थानाय गाहाय दायनिगिरिखौ हमनांगौनि दाबिजों सुवाकपुर पुलिस थाना मोखाङाव जिरायनानै सोमावसारनाय हाबाफारि खुङो। बाङालि फारानि सुवाकपुर पुलिस थाना मोखाङाव जिरायनानै सोमावसारनाय सोमावसारगिरिफोरा बाङालि फारायाव मरेल पुलिसिं सोलिनाय नङा, आसामाव रावनिबो दादागिरि सोलिनाय नङा, दायनिगिरिखौ थाबैनो हमनानै साजा होनांगौ बायदि बायदि स्लगान होनानै पुलिस थानाखौ गोमखांहोयो। मख'नो गोनांदि थांनाय 5 जुलाइआव बाङालि फारानि गरबस्तिनि धर्मेन्द्र बैश्य मुंनि सुबुङा हराव फन खालामनानै 10 रिंगासोआव बाङालि फारानि देवराली सुबायाव गावनि बिहावनि न'आव थांनाय समाव बिसिनि फंबाया माखासे लाइमोनफोरजों धर्मेन्द्र बैश्यखौ बुग्लिनायजों लोगोसे गोबौ हाथियारजों गाग्लोबनानै गोब्राब जोखोम खालामो। बे जाथायनि उनावनो धर्मेन्द्र बैश्यआ सुवाकपुरनि पुलिस थानायाव गांसे एजाहार थिसनो। नाथाय सुवाकपुर पुलिसा दीपेन्द्र लामिछाने मुंनि सासे दायनिगिरि खायोब्लाबो जाथायनि गुबै दायनिगिरि सन्तोष काटियारा आरो मिलन काटियाराया दासिमबो उदां अख्रांनि सिङाव गिदिंगासिनो दंब्लाबो बिसोरखौ दासिमबो पुलिसा हमनो हायाखै। बेखौ लानानै दिनै गुबुन गुबुन माहारियारि दोलो आफादफोरनि बानजायनायाव आरो बाङालि फारा गामिनि रायजो राजाफोरनि हेफाजाबाव बे सोमावसारनाय हाबाफारिखौ लायो। অসম আৰক্ষীয়ে সদায় স্মাৰ্ট পুলিচৰ কথা কৈ আহিছে যদিও প্ৰতিটো ক্ষেত্ৰত সক্ৰিয় হৈ থকা বুলি অসমৰ ডিজিপি মহোদয়ে দম্ভালি মাৰি থকাৰ সময়তে বাঙালিপাৰাত গুৰেশ্বৰ থানাৰ অন্তৰ্গত বাঙালিপাৰাত বহুকেইজন যুৱকে এজন নিৰীহ লোকক আচলতে তালিবানী শাস্তিৰে প্ৰহাৰ কৰিছে, তেখেতক খুকৰিৰে হানিছে, তেখেতক মূৰত গৰিয়াইছে আৰু তেখেতক সম্পূৰ্ণ হত্যাৰ চেষ্টা চলাইছিল। কিন্তু কটমপি তেখেতে প্ৰাণ ৰক্ষা কৰিলে। ভুক্তভোগীয়ে আজি কেইবাদিন আগতেই এজাহাৰ দাখিল কৰাৰ পিছতো সুৱাগপুৰ থানাৰ IC আৰু গুৰেশ্বৰ থানা তথা তামোলপুৰ জিলা আৰক্ষী অধীক্ষকে ইতিমধ্যে অপৰাধীক আচলতে ৰক্ষণাবেক্ষণ দিয়াহে আমাৰ পৰিলক্ষিত হৈছে। আমি অসম আৰক্ষীক ক'ব বিচাৰিছোঁ তেখেতসকলে আচলতে অপৰাধীৰ পক্ষত থাকিব লাগে নে নিৰীহ লোকৰ পক্ষত থাকিলে। তেখেতসকলে ৰাইজক আচলতে নিৰাপত্তা দিয়াৰ কাৰণে তেখেতসকল নিজিত, কিন্তু তেখেতসকলে আচলতে আমি ক'ব বিচাৰিছোঁ তেখেতসকলে অপৰাধীৰ পক্ষলৈ কিয় ৰক্ষণাবেক্ষণ দিব চেষ্টা কৰিছে, এইটো আমি আচলতে গৰিহণাযোগ্য। তেখেতসকলক আমি সদৌ কছাৰী ছাত্ৰ সন্থা, হৰিণা কছাৰী ছাত্ৰ সন্থা, অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ, ASU গোটেইকেইটা সংগঠনে আটাইকেইটা সংগঠনে গৰিহণা দিছোঁ। লগতে দাবী উত্থাপন কৰিছোঁ যে দম্ভালি মাৰি ফুৰা অসম আৰক্ষীয়ে কিয় বাৰু অপৰাধীৰ লগত এনেকৈ মিতালি কৰি আহিছে। ইতিমধ্যে চাওক সম্পূৰ্ণভাৱে তাত ভিডিঅ' ফুটেজ আছে, কোনে কোনে প্ৰহাৰ কৰিছে, খুকুৰীয়ে হানিব লাগে বাৰে বাৰে আচলতে নিৰ্দেশ দি থকা হৈছে কোনো এজন ব্যক্তিয়ে যে হানিব লাগে আৰু কোনো লোকে ইতিমধ্যে তাৰ বুকুত প্ৰহাৰ কৰিছে, খুকুৰীয়ে হানিছে, হাতত কাটিছে। তাৰপিছতো কিন্তু আৰক্ষীয়ে এনেকুৱা ধৰণৰ নিলজ্জভাৱে কিছুমান মন্তব্য কৰি আহিছে যে আমাৰ উপযুক্ত তথ্য প্ৰমাণ আমি পাব লাগিব। তেখেতসকলৰ কি চকু নাই নেকি, চকুৰে দেখা নাই নেকি যে খুকুৰীৰে হানিছে, বুকুত গৰিয়াইছে, ডিঙিত লঠিয়াইছে, ইমান ধৰণৰ তথ্য থকাৰ পিছতো তেখেতসকলে কৈছে যে আমি বিষয়টো চালি জাৰি চাব লাগিব। এইটো কেনেধৰণৰ অসম পুলিচৰ ভূমিকা হ'ল? গতিকে আমি অনতিপলমে আজিৰ ভিতৰত এই আটাইকেইজন অপৰাধীক গ্ৰেপ্তাৰ কৰিব লাগে, নহ'লে কিন্তু বাঙালিপাৰা অঞ্চলত আমি আচলতে যিকোনো পৰিৱেশত আমি সদায় আন্দোলন কৰিবলৈ বাধ্য হ'ম, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। গতিকে আমি তামোলপুৰ জিলাৰ আৰক্ষী অধীক্ষক গুৰেশ্বৰ থানাৰ আৰক্ষী বিষয়া মহোদয়ক আমি অনুৰোধ জনাইছোঁ আজিৰ ভিতৰত এই অপৰাধীকেইজনক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰক, নহ'লে কিন্তু আমি এনেধৰণৰ আন্দোলনসমূহ সদায় কৰি যাবলৈ বাধ্য হ'ম। সুৱাগপুৰ থানাৰ যি আৰক্ষী চকীত যি 5 তাৰিখে হৈ যোৱা নিৰ্মম ঘটনা, এই নিৰ্মম ঘটনাৰ আজি 5 দিন উকলি যোৱাৰ পিছত এতিয়ালৈকে যি মূল অভিযুক্ত যিকেইজন অভিযুক্ত ভিডিঅ' ফুটেজত সম্পূৰ্ণভাৱে তথ্য সহকাৰে ভিডিঅ'ত স্পষ্টভাৱে মৰাৰ এই চিন আছে, তথাপিও এই 3জন আৰক্ষীক 3জন এই অপৰাধীক এতিয়ালৈকে অসম পুলিচে ধৰিব পৰা নাই। আমি ইতিমধ্যে গম পাইছোঁ যে এজন দোষীক কৰায়ত্ব কৰা বুলি আমি গম পাইছোঁ, কিন্তু যিকেইজন মূল অপৰাধী তেখেতসকলে এতিয়াও পলাতক অৱস্থাত আছে। সেয়েহে আমি সদৌ অসম হৰিণা কছাৰী গুৰেশ্বৰ আঞ্চলিক সমিতিয়ে কম দিনৰ ভিতৰত আজিৰ দিনৰ ভিতৰত
এই তিনিজন যি দুষ্কৃতিকাৰী এই দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি অসম আৰক্ষী প্ৰশাসনক আমি সংগঠনৰ ফালৰ পৰা বাৰে বাৰে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ অঞ্চলবাসী গম পাইছে যে পূব দেফেলি অঞ্চলৰ অন্তৰ্গত গাৰোবস্তি নামৰ চুবুৰীটোৰ এগৰাকী খিলঞ্জীয়া যুৱক ধৰ্মেন্দ্ৰ বৈশ্য, তেখেতক 5 জুলাই তাৰিখে মাতি নি পেলাই প্ৰলোভন দি মাতি নি পেলাই বৰ বেয়াকৈ অমানসিকভাৱে অত্যাচাৰ কৰা হৈছিলে। কিন্তু আজি সেই ঘটনা ঘটি যোৱা 5 দিন গুচি গ'ল আৰু আমি এজাহাৰ দাখিল কৰা 72 ঘণ্টা ইতিমধ্যে পাৰ হৈ গ'ল। আমি আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ সুফলাফল পোৱা নাই, এতিয়ালৈকে দোষীক কৰায়ত্ব কৰিব পৰা নাই। যিখিনি প্ৰকৃত দোষী আছিল তেওঁলোকে এতিয়াও মুকলি আকাশৰ তলত বিচৰণ কৰি আছে। গতিকে আমি বিচাৰিছোঁ যে অনতিপলমে আমাৰ খোৱাকপুৰ আৰক্ষী চকীৰ লগতে আমি তামোলপুৰ আৰক্ষী চকীৰ SP অফিচাৰ আমি SP মহোদয়লৈ আমি অনুৰোধ জনাইছোঁ, আপোনালোকে ফ'ৰ্চ দিয়ক, আপোনালোকে যি কৰে কৰক, মুঠতে আমাক দোষীক লাগে। আমি সেয়া আপোনালোকৰ মাধ্যমেৰে আমি আহ্বান জনাইছোঁ।